হেল্ল' ফ্ৰেণ্ডছ, সকলোলৈকে ভোগালীৰ ওলগ জনালোঁ। আজি যিহেতু উৰুকা, গতিকে ময়ো বিহুৰ বাবে কিছু দৈ ক্ৰীম পিঠাপনাৰ সন্ধানত ওলালোঁ দীঘলী পুখুৰীত হৈ থকা বৰ অসম ভোগালী মেলালৈ। বাপৰে, আহিয়ে দেখিলোঁ ইমান মানুহৰ ভিৰ, এটা খুব উৎসৱমুখৰ পৰিৱেশ, বিহু বিহু লাগি গ'ল। ইয়াতে দৈ, ক্ৰীম, চিৰা, মুড়ি, খুৰুং, লাৰু, পিঠা সকলো খুব সুন্দৰভাৱে উপলব্ধ। ময়ো সৰভোগৰ ম'হৰ দৈ আৰু কিছু ক্ৰীম কিনিলোঁ, লগতে তিল পিঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু ইত্যাদি কিনিলোঁ। ইয়াৰ লগতে এটা খুব ভাল লগা কথা হ'ল যে ইয়াতে লাইভ পিঠা মেকিঙৰো ব্যৱস্থা আছে, গতিকে আপোনালোকে তাৰ পৰাও কিনিব পাৰে, গৰম গৰম পিঠা বনাই থকাৰ পৰা। আজি লগতে মই ইয়াতে পলু ট্ৰাই কৰিলোঁ ফাৰ্ষ্ট টাইম। পুনৰবাৰ সকলোৰে যাতে ভোগালী বিহুটো খুব সুন্দৰভাৱে পাৰ হৈ যায়